আজি পূব ডেভিলিৰ যিটো 18 সংখ্যক ৰাস তাত আজি মোক আধুনিক নৃত্য প্ৰতিযোগিতাৰ উদ্বোধক হিচাপে মাতিছে আৰু মই আহিছোঁ উদ্বোধন কৰিলোঁ। মই ইয়াত আহি খুব আপ্লুত হৈছোঁ আৰু মই এই পূব ডেভিলিৰ যি ৰাস আজিলৈকে মই 3বাৰ ইয়াত পদাৰ্পণ কৰিছোঁ আৰু তেওঁলোকে যথেষ্টখিনি আগতকৈ আৰু আড়ম্বৰপূৰ্ণ আৰু বিশাল ধুনীয়াকৈ সজাইছে, ভাল লাগিছে। এই ৰাস ইয়াত অহাৰ লগে লগে সঁচাকৈ মোৰ ৰাসৰ যিটো এটা শ্ৰদ্ধা, ৰাসৰ যিটো আকৰ্ষণ সেইটো ইয়াত দেখিছোঁ। যথেষ্ট জনগণই বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ইয়াত কিছুমান ষ্টলো দেখিছোঁ আৰু ইয়াত থিয়েটাৰ পাৰ্টিও চলি আছিলে, ইয়াত দূৰদিশলৈকে চলিছে। আৰু এই যে আমাৰ বড়োলেণ্ড এৰিয়াত মোৰ যিটো সম্যক জ্ঞান সেইফালৰ পৰা মই জানো যিটো গড়েশ্বৰখন আজি 63তম হৈছে বা এই যে বেতাগড়ত এখন 71তম এখন ৰাসৰ চলি আছে, কিন্তু আজি 18 বছৰ পুৰণি হিচাপে মই আজি পূব ডেভিলিৰ ডাউকাটাৰ পূব ডেভিলিৰ যিখন ৰাস এখন যথেষ্টখিনি সংখ্যক আৰু যথেষ্ট উন্নতি দেখিছোঁ আৰু ইয়াত মানুহৰ সমাগম হৈছে, প্ৰত্যেকটা প্ৰগ্ৰেমে ছাকচেছ হৈছে। আৰু মই ইয়াৰ যিসকল উদযাপন কমিটিৰ কাৰ্যকৰ্তা মই জানো তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে, স্বীকাৰ কৰিছে, যাৰ কাৰণে তেওঁলোকে অন্যতকৈ যথেষ্টভাৱে সাফল্যমণ্ডিত হৈছে আৰু মই ইয়াত আহি খুব সুখ অনুভৱ কৰিছোঁ। আৰু যিসকল উদ্যোক্তাই মোক ইয়াত মাতি আনিলে তেওঁলোক মই যথেষ্টখিনি তেওঁলোকৰ যি পৰিৱেশ দিছে সেই পৰিৱেশত নিশ্চয় মানুহে আহিছে। আৰু এইটো মানিব লাগিব যে বিগত 2020ৰ পিছত বড়োলেণ্ডত যিটো শান্তি ঘূৰি আহিছে, অৰ্থাৎ 2020ৰ পৰা আজি আমি ইমান মুকলিমূৰীয়াভাৱে সকলোৱে বিনা সংশয়ে বিনা দ্বিধাই আমি ইয়াত উপস্থিত হ'বলৈ পাৰিছোঁ। আৰু সেইটো অসমৰ যে শান্তি সম্প্ৰীতি, জাতীয় ঐক্য, আমাৰ ভাতৃত্ববোধ, বন্ধুত্ববোধ, বিভিন্ন জাতিৰ মাজত আমাৰ যিটো সমন্বয় সেইটোৰ বহিঃপ্ৰকাশ মই এই পূব ডেভিলি ৰাস উৎসৱত দেখিছোঁ। আৰু এই যে আজি এটা দুখৰ বিষয়, যোৱাকালি 6:30 বজাত আমাৰ দিল্লীত সন্ত্ৰাসবাদীয়ে তাত কাৰ বম নিক্ষেপ কৰিছে, তাত এতিয়ালৈকে 13জন মানুহৰ মৃত্যু হৈছে, 29জন মানুহ ঘাইল হৈছে। আমি সেইটোকো নিন্দা কৰোঁ। আজি অসমত যিটো বাতাবৰণ পৰিৱেশ, ভাৰতবৰ্ষৰ যিটো শান্তিৰ বাতাবৰণ পৰিৱেশ, বিগত আমাৰ পুলৱামাৰ আক্ৰমণটোৰ বাহিৰে আজি ভাৰতবৰ্ষত যথেষ্টখিনি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ নেতৃত্বত শান্তি আহিছে আৰু সেই শান্তিটো আমি বজাই ৰাখিব বিচাৰোঁ। আমি এই ৰাইজক আহ্বান বিচাৰিছোঁ যে ইয়াত আজিৰ পৰা 6-7 বছৰ আগলৈকে, অৰ্থাৎ আজিৰ পৰা 10 বছৰত আৰু বেলেগ পৰিৱেশ আছিল, যথেষ্টখিনি উন্নতি হৈছে। আজি মানুহৰ ইয়াত নিৰাপত্তা আছে, আমি নিৰাপত্তাহীনতা নুভোগোঁ। ইয়াত আগৰ নিচিনা মানুহক ভয় ভীত নিদিয়ে, কোনো ধৰণৰ এক্সটৰ্চন নহয়। গতিকে এই ধৰণৰ পৰিৱেশটো আৰু এই উজ্জ্বল মুখৰ আমাৰ উৎসৱমুখৰ পৰিৱেশটো যাতে সদায় জীয়াই থাকে সেইটোকে মই কামনা কৰোঁ। নিৰ্বাচন সমাগত, নিৰ্বাচন প্ৰাক মুহূৰ্তত আচলতে জুবিন গাৰ্গৰ এটা হেৰি হৈ গ'ল, ৰাইজে আচলতে ন্যায় বিচাৰি আছে। মুখ্যমন্ত্ৰীয়ে 15 তাৰিখৰ ভিতৰত, ডিচেম্বৰৰ 15 তাৰিখৰ ভিতৰত ন্যায় দিম বুলি কৈছে। কি ক'ব? আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীও, আৰু গৃহমন্ত্ৰী হিচাপে তেওঁ যি ইনভেষ্টিগেশ্যন প্ৰক্ৰিয়া SITয়ে কৰি আছে CIDৰ নেতৃত্বত, তেওঁৰ সেই ইনভেষ্টিগেশ্যনবিলাক আমাৰ তেওঁক গৃহমন্ত্ৰী হিচাপে তেওঁৰ জনাৰ অধিকাৰ থাকে আৰু তেওঁ জানে আৰু তেওঁলোকক জনাব লাগে। যিহেতু জুবিন গাৰ্গৰ মৃত্যুটো এটা সাধাৰণ মৃত্যু নহয়, ই অসমৰ হিয়াৰ আমঠুৰ মৃত্যুটো এটা অস্বাভাৱিক মৃত্যু আৰু ইয়াত যেন এটা চক্ৰান্তকাৰী জড়িত হৈ আছে সেইটো এটা আমাৰ ধাৰণা হয়। আৰু কিন্তু এই যিটো জুবিন গাৰ্গক ন্যায়ৰ কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে যে যিটো সময়ৰ ভিতৰত চাৰ্জশ্বিট দিলে এজন দোষী ব্যক্তিয়ে বেল ওলাই যাব নোৱাৰে, সেই সময়ৰ ভিতৰত দিব, অৰ্থাৎ 3 মাহৰ 90 দিনৰ আগত দিব লাগে। 90 দিনৰ আগত দিব। তেওঁৰ ছেপ্টেম্বৰৰ 19ত মৃত্যু হৈছিল, গতিকে তেওঁ 19 নৱেম্বৰৰ আগতে দিব, সেইটো ধৰক। আৰু দ্বিতীয়তে কথাটো হৈছে যে বহুত ৰাজনৈতিক দলবিলাকে, বিশেষকৈ মই দেখিছোঁ কংগ্ৰেছ, অসম জাতীয় দল আৰু ৰাইজৰ দলৰ যি নেতৃবৰ্গ, তেওঁলোকে কিন্তু অলপ এই ইছ্যুটোক পলিটিকেলাইজ কৰিছে যে জুবিন গাৰ্গে যেন ন্যায় নাপাব, যেন জুবিন গাৰ্গৰ সম্পৰ্কে যিসকল ব্যক্তিক সন্দেহ কৰা হৈছে, যিসকলে আজি জেলত আছে, তেওঁলোকক যেন আজিয়ে বিচাৰ কৰি যেন তেওঁলোকৰ যি শাস্তি সেইটো দিব লাগে। এইটো আইনত তেনেকৈ নাই।
আইনত কৈছে যে বিচাৰ প্ৰক্ৰিয়া হ'ব চৰকাৰৰ ফালৰ পৰা এই জুবিন গাৰ্গৰ মৃত্যুত যিসকলে জড়িত আছে তেওঁলোকৰ সম্পৰ্কে সাক্ষ্য প্ৰমাণ সহকাৰে কোৰ্টত উত্থাপন কৰিব লাগিব, জাজৰ ওচৰত আমি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া জাজে বিচাৰ কৰি তেওঁলোকৰ কিমানখিনি শাস্তি পোৱাৰ যোগ্য, আইনত কিমানখিনি তেওঁলোকৰ এনেকুৱা ধৰণৰ কৰ্মৰ কাৰণে শাস্তিটো লিখা আছে সেইটোৱে দিয়া হ'ব। গতিকে আমি ভাবোঁ এইটো নহয় যে আমি যেনে ভকতে কলটো পকাব লাগে। গতিকে জুবিনৰ ক্ষেত্ৰত চৰকাৰে ন্যায় দিবলৈ পৰিকৰবদ্ধ আৰু জুবিনে ন্যায় পাব, কিন্তু ন্যায়টো পোৱাত কিছু আইনৰ যি ছিষ্টেমৰ কাৰণে সময় লাগিব পাৰে, কিন্তু জুবিনে ন্যায় পাব। কিন্তু আজি একাংশ মানুহে জুবিনৰ ক্ষেত্ৰত এইটো ক'ব বিচাৰিছে যে জুবিন যেন কালিয়ে যেন তেওঁৰ দোষী ব্যক্তিজনক যেন ফাঁচীৰ কাঠত ওলমাব লাগে, কালিয়ে যেন তেওঁৰ মৃত্যুদণ্ড দিব লাগে, এইটো আইনগত হিচাপে নোৱাৰে। গতিকে এখন ভাৰত গণতান্ত্ৰিক দেশ, আইনক বিশ্বাস কৰোঁ আমি, আইনক যিহেতু বিশ্বাস কৰোঁ আইনৰ মাধ্যমে শাস্তি পাবই, পোৱাটো ধৰিব। কিন্তু আমি জুবিন গাৰ্গৰ আমাৰ যে হিয়াৰামতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী জুবিন প্ৰেমী, ময়ো জুবিন প্ৰেমী। এইটো নহয় যে যিসকল বিজেপিৰ কাৰ্যকৰ্তা তেওঁলোকে জুবিন প্ৰেমী নহয়, ৰাজনৈতিক বিৰোধী দলসকলে অকল জুবিনসকল যেন তেওঁলোকৰে প্ৰেমী, চবেই জুবিন প্ৰেমী। ইয়াত জাতি নাই, ধৰ্ম নাই, ভাষা নাই। অসম কিয়, পশ্চিমবংগ কিয়, বাংলাদেশ, সুদূৰ পৃথিৱীৰ য'ত জুবিন গাৰ্গৰ গান সমাধিত হৈছে চবেই আজি কাম দিছে, চবেই জুবিনৰ ন্যায় বিচাৰিছে। গতিকে অসম চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰীয়ে, আমাৰ নিচিনা ব্যক্তিসকলে জুবিনৰ ন্যায়টো আমাৰ কাম নহয়, আমিও জুবিনৰ ন্যায় পোৱাটো বিচাৰোঁ। কিন্তু জুবিনৰ ন্যায়টো আইনৰ গণ্ডিৰ ভিতৰত হ'লে সেইটো মান্যতা থাকিব। চাওক, মই এজন গণেশৰ স্থানীয় ব্যক্তি, মই ওকালতি কৰোঁ আৰু মই ছাত্ৰ জীৱনত গণেশৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত আছিলোঁ। গতিকে গণেশৰ এতিয়া নতুনকৈ সমষ্টি হৈছে, গণেশৰ পৰা চব ৰাইজে সকলোৱে গণেশৰ এজন স্থানীয় ব্যক্তিয়ে ইয়াৰ পৰা ৰাইজক প্ৰতিনিধিত্ব কৰি গণেশৰ উন্নয়নৰ অংশীদাৰ হওক বুলি চবেই বিচাৰে আৰু এজন নাগৰিক হিচাপে ময়ো বিচাৰোঁ। গতিকে চবৰে ইয়াত ৰাজনৈতিকভাৱে অংশগ্ৰহণ কৰি গণেশৰ এখন সুস্থ পৰিৱেশ, গণেশৰ উন্নত গণেশৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰৰ পৰা পাব লগা যিবোৰ আছে, ৰাস্তা ঘাট পদূলি, যুৱকসকলৰ এমপ্লয়মেণ্ট ব্যৱস্থা, কৃষকসকলৰ ভূমি ব্যৱস্থা, তাৰ যি খেতিৰ যিবিলাক চৰকাৰী সাহায্য পোৱাৰ ব্যৱস্থা, এই সকলোবোৰ সমস্যা অসম চৰকাৰৰ বিধানসভাতে হওক, অসম চৰকাৰৰ বিভিন্ন বিভাগত উপস্থাপন কৰিবলগীয়া এজন যোগ্য ব্যক্তিক আমাৰ গণেশৰ ৰাইজে বিচাৰে। আৰু মই ভাৰতীয় জনতা পাৰ্টীত ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাৰ কাৰণে জইন কৰিছোঁ আৰু গণেশৰ সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ পৰা ইয়াৰ প্ৰাপ্তপতি হোৱাৰ মনৰ ইচ্ছা আছে আৰু ময়ো বিচাৰিম। কিন্তু মই এইটো আপোনালোকৰ প্ৰতি আহ্বান থাকিব, এই মই আপোনাৰ সংবাদ মানে আহ্বান জনাম, মই কিন্তু অকল সমাজ সেৱা কৰিবলৈহে গণেশলৈকে মই নামি আহিছোঁ বা গণেশৰ সমাজৰ মাজত এতিয়া মই নিজকে ৰাইজৰ লগত একবদ্ধ হৈছোঁ। কিন্তু এইটো নহয় যে মই টিকেট নাপালেও গণেশৰ সমাজত মই জড়িত নহ'ম। গতিকে মই আহ্বান জনাম ৰাইজসকলে গণেশৰৰ নতুন সমষ্টিত গণেশৰ এজন যোগ্য ব্যক্তিক চিলেকশ্যন কৰক আৰু যোগ্য ব্যক্তিক নিৰ্বাচিত কৰি গণেশৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ কথা আমাৰ চিন্তা কৰিব লাগে।